গুড মৰ্ণিং ৰাতিপুৱা 8:30 বাজি গৈছে আৰু এতিয়া গৈ আছোঁ পথাৰলৈ। মায়ে কঠীয়া তুলি আছে আৰু আজি বতৰটো ইমান ধুনীয়া কৰিছে নহয়, বতাহ দি আছে আৰু বৰষুণো দিব চাগে। চ' আপোনালোকক আজিৰ দিনটোত কি কৰোঁ এতিয়া আমাৰ দলংখন বগাইছোঁ পৰিলে মানে হৈছে আৰু। চ' আপোনালোকক তাত গৈ দেখুৱাই থাকিম কি কৰোঁ, ভিডিঅ'টো চাই থাকিব। কালি হেণ্ড ট্ৰেক্টৰে হাল বালে কিন্তু ইমানো বোকা হোৱা নাই। মায়ে বহি বহি কঠীয়া তুলি আছে, মানে ভিডিঅ' কৰি আছোঁ, গম নাই পোৱা এতিয়ালৈকে মই আহিছোঁ বুলি। আৰু পিঠা লৈ আনিছোঁ। ময়ো কঠীয়া তুলিলোঁ আৰু চাওকচোন অতুল দা আহিলে কঠীয়া তুলিবৰ কাৰণে, মোৰ ঘৰত পঠাই দিলে ট্ৰেক্টৰ হাল বাব। এতিয়া তুলিব আহিছিলোঁ, এতিয়া ঘৰলৈ গৈ থাকোঁ। বৰষুণে দি আছে অথনিৰ পৰা আৰু একদম আজি গোটেই বোকা লুটু পুটু। দুদিনত ইমানখিনি তুলিলোঁ আৰু মায়ে বেছিভাগ তুলিলে। আধা পানীত আছে, দেখুৱাম ৰ'ব। এতিয়া ঘৰলৈ গৈ থাকোঁ। ইমান হাবি হৈ গ'ল নহয় বাগানখন। মায়ে কঠীয়া ইয়াতে কেফেমান থলেহি, টঙাল নাই যে সেইকাৰণে সৰু সৰু ফেয়া কৰি দিছে। আৰু চাওকচোন আমাৰ পথাৰখন, মাজত আলিয়ে নাই, অকল এটা আলি। বৰষুণ দি দিলে যে আৰু মথাউৰিটো একদম পিছল হৈ গ'ল, লাহে লাহে উঠিব লাগিব। হেল্ল' এভৰিৱান, এতিয়া 12টা বাজি গ'ল। চামকেইটাক খুৱাই ল'লোঁ আৰু মানুহজনে অমিতা আৰু আলু কাটি থৈছে, তেখেতে বনাব। আৰু এইফালে চয়াবিন তিয়াই থৈছে, মই আলু কাটি লওঁ, আলুৱে কণীয়ে ভাজি ল'ম। মানুহজনলৈ ৰখি থাকিলে নহ'ব আৰু মই বনাই দিওঁ। আৰু এইফালে আলু কাটি ল'লোঁ, কেতিয়াবা আহে। আৰু মায়ে ৰাতিপুৱা ঠাণ্ডা ভাত খাই যোৱা যে, ভাত পাতি দিলে। চব্জিখিনি বনাই থাকোঁতে মানুহজনো পালেহি আৰু মানুহজনে আহি মেলি চব্জিখিনি লাগি ধৰাৰ কাৰণে পানী অকণমান দি দিলে। পানী অলপ বেছিয়ে হ'ল আৰু চয়াবিনো বেছি হ'ল আৰু ৰেড চিলিও আজি বহুত সৰহকৈ দি পালোঁ। আৰু মই এতিয়া ভাত খাব লৈছোঁ আলু আৰু কণী ভাজিৰে। 2 hours later. হেল্ল' এভৰিৱান, এতিয়া 3টা বাজি গৈছে আৰু মই এতিয়া যাব ওলাইছোঁ বিয়া এখনলৈ। হাতীবন্ধাত আছে, তুলনি বিয়া। কালিও আছিলে, আপোনালোকে ভিডিঅ'টো চালে যদি গম পাইছে। আৰু আজি চানক নিনিওঁ, কালি মানে তাত গৈ ইমান উৎপাত কৰিলে, সেইকাৰণে আজি চানক থৈ যাম মানুহজনৰ লগত। এতিয়া গৈ থাকোঁ। চ' আপোনালোকক বিয়া ঘৰত যদি দেখুৱাবলৈ পাৰোঁ তেতিয়াহ'লে দেখুৱাম, ভিডিঅ'টো। মানুহজনে পথাৰৰ পৰা আহি মেলি দাইল বনাইছে আৰু চাওকচোন বাচন ধুই আছে। মই মনে ভিডিঅ' এটা কৰি থ'লোঁ। চ' এতিয়া 5:30 বাজি গৈছে, বিয়া খাই আহিলোঁগৈ আৰু চানক নিনিওঁ বুলি কৈছিলোঁ নহয়, চানকো লৈ গ'লোঁ ঘৰত। আকৌ মানুহজনক দিগদাৰ লগাব যে। আৰু এতিয়া আহি মেলি বহি লৈছোঁ বাৰান্দাতে অকণমান, আৰু ঘৰকেইটা সাৰি মেলি গা পা ধুই লওঁ। চ' আপোনালোকক তাৰপাছতে যি পাৰোঁ দেখুৱাই থাকিম, চাই থাকিম। গুড ইভিনিং, এতিয়া 7:30 বাজিলে। আমাৰ চানক খুৱাই আছোঁ, চান আকৌ নুশুৱে। পাপা কি আনিব বেটা? পাপাই চিপছ আনিব, তুমি শুই যোৱা বুলি ক'লোঁ যে চানে নুশুৱে। চান কি খাইছা? আপেল নহয়, আম। কোনে আনি দিলে? পৰিব, কোনে আনি দিলে কৈ দিয়া। চান, পাপা কি আনি দিলে? টন। The next day. গুড মৰ্ণিং, ৰাতিপুৱা 8টা বাজি গৈছে আৰু পথাৰলৈ গৈ আছোঁ। দুদিন কঠীয়া তুলিলোঁ আৰু আজি হৈছে আমাৰ 9 ভুঁই ৰোৱা। মায়ে ৰাতিপুৱা 6:30 মান বজাতে আহিলে, মায়ে গোজাটো লওঁ বুলি অলপ সোনকালে আহিলে। আৰু এতিয়া মই চাহ ঠাণ্ডা পানী লৈ গৈ আছোঁ। আৰু ৰোৱনী অকল ভানু বাইদেউ আৰু মাতু খুৰী আহিব বাৰু, আপোনালোকক দেখুৱাই থাকিম কি পাৰোঁ, চাই থাকিব। এইবাৰ প্ৰথম এই সৰু দুবাটোৰ পৰা ৰুইছোঁ, নহ'লে এই দুবাটো মানে অকণমান বাম নিচিনা যে, পানী নৰখে আৰু পটককৈ শুকাই যায় ৰ'দ দিলে। আৰু এই ডাঙৰ দুবাটো লাহেকৈ ৰুব লাগিব আৰু কিমান দিনত শেষ হয় নাজানো, আৰু লাহে লাহে ৰুই থাকিব লাগিব এনেকৈ। মায়ে ৰুলে বহুতখিনি।
এতিয়া 10টা বাজি গৈছে আমি চাহ খাবলৈ বহিলোঁ আৰু পাপাও আহিলে মানে মোৰ নিজৰ পাপা আহিলে চানক চাই দিবলৈ এয়া চানকো লৈ আনিলে পাপাই পথাৰলৈ পাপা আৰু চান বেটা গ'লগৈ আৰু এয়া দাই আৰু খুৰী পাত ছিঙি আছে এইফালে আমাৰ ৰোৱনীবিলাকে ৰোৱা ৰুই আছে এয়া মাতুখুৰী এইফালে মা গৰাকী ভানু বাইদেউ এতিয়া মই যাওঁ আৰু ৰুবলৈ এতিয়া 12টা বাজিব হ'ল পানী খাবলৈ বহিছোঁ আৰু ভানু বাইদেৱে বোলে পথাৰত ভাত নাখায় জেগা নাই বুলি সেইকাৰণে এতিয়া আকৌ ৰুটি বনাওঁগৈ মানুহজন গৈছে বেলবাৰী বজাৰলৈ গাহৰি মাংস আনিবলৈ চ' এতিয়া গৈ থাকোঁ ঘৰত তাত গৈ আপোনালোকক দেখুৱাম এইজনী আমাৰ চাইনি এইফালে চাইডে চাইনি তুমি কাৰ লগত পথাৰ গৈছিলা আইতা আৰু ভাইটি ভানু বাইদেউ ৰুইছে যে আমাৰ পথাৰত বমাই মানে ভানু বাইদেউৰ ল'ৰাটো আমাৰ চাইনি ভাইকক খেলাই আছে খুৰীহঁতৰ বাৰী ঘৰটোত নামিব পাৰিবা নাই আহা এইফালে আহা লাহে লাহে নামিবা আহা গাড়ী আহিব দেই লাহে লাহে নামা ভোক লাগিলে ৰাতিপুৱা অকল চাহ খাই যোৱা যে এজনী আমাৰ চাইনি মোৰ ৰুটি বেলি দিছে দেই আৰু পাকঘৰ অৱস্থা কি ক'ম লেতেৰা হৈ আছে আৰু এইডোখৰ চাইনিয়ে খাই মেলি ইয়াতে থৈ দিলে পাৰিছা দেই এইফালে মই ৰুটি পুৰি আছোঁ চাইনি কৈ দিয়া আকৌ তোমাৰ ঘৰত আজিকালি ৰুটি বেলিব নিদিয়ে কেলে এতিয়া আমি আকৌ বাৰীলৈ গৈ আছোঁ আৰু মোৰ লগত এইফালে চাইনিও আহিছে চাইনি আম লৈ আনিছে হয় নাই আম খামগৈ আৰু পাপাক আগতীয়াকৈ ৰুটি আৰু চব্জি দি পঠিয়ালোঁ এতিয়া গৈলোঁ আৰু এতিয়া বেলেগ এটা ৰাস্তাৰ ফালে আহিছোঁ যোনটো ৰাস্তাৰ ফালে সদায় অহা যোৱা কৰোঁ সেইটো ৰাস্তা পানী হ'ল যে চাইনি মানে কঁকালত পাবগৈ সেইকাৰণে এইটো ৰাস্তা দেখি আহিলোঁ এইফালে ওলালোহি আমাৰ চাইনিয়ে ভিডিঅ' কৰি আছে চাইনি কৈ দিয়া কিবা কিবি আমাক খুৰীহঁতে লৈ আছে মা আৰু পল খুৰী আৰু আইতা আৰু যে অতুল পত্নী মই এদিন খবৰ লিওঁগৈ এনেকৈ পটনি অতুলৰ বাপেক পটনি বাজিব হ'ল অলপ পাছত যামগৈ আৰু ইমান বেছি গৰম উঠিছে নহয় আমাৰ চাইনি একদম জমাই আছে দেই বেছিকৈ লোৱা চাহ দিছে আৰু এতিয়া আমি সাগৰ পাৰ হৈ গৈ আছোঁ আৰু ঘৰলৈ চাইনি চাইনি পথাৰত যে কেনেকুৱা লাগিলে কৈ দিয়া চাইনি কৈ দিয়া আকৌ কেনেকুৱা লাগিলে মজা ঘৰত চবেই গা পা ধুই আমাৰ ঘৰত এতিয়া ভাত খাবলৈ আহিলে আজি আছিলে গাহৰি মাংস অকল ভানু বাইদেউহে খায় মাতুখুৰী আৰু মোৰ নিৰামিষ আজিৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ